বিষয়ে কুৰি কথা ক'বলৈ খুৰাক কথাটো কগৈ মই ফোনটো ৰাখো দে বাই অ'কে বাই কলৈ যাও তই ক'ত যোৱাৰ কথা কৈ আছিলি মই কাৰোবাৰ লগত ফোনত কথা পাতি থাকিলে মনে মনে শুনি থাকো কিয় মই কি তোৰ কথা এনেকৈ শুনো নেকি দেউতাৰ ওচৰত যাও ন তই টিউচনৰ কথা ক'বলৈ শুনিয়ে আছিলিচোন আকৌ নতুনকৈ কিয় ক'ব লাগে তই কি বুজা নাই মই শিকাই দিম যা কিতাপ লৈ আগে দেউতাক একো ক'ব নালাগে মই তোৰ পৰা নিশিকো শুনচোন তই এবাৰতে কথাবোৰ কিয় বুজি নাপাৱ কৈছোঁ নহয় মই তোক শিকাই দিম বুলি যা কিতাপ লৈ আছা যা এই নিশিকো আউট বিষাইছে এৰি দে না নেৰো তোৰ এইবোৰ চপালি ঘৰত বাকী মানুহে সহ্য কৰিব মই নকৰোঁ নেৰো নেৰো তোৰ এই দাদাগিৰি চুপচাপ সহ্য কৰি থকা মোৰ দিন গ'ল বিনা কাৰণত মোৰ লগত নলগা জেঙত লাগি নলবি তুমিনো পটককৈ মাংস আনিম বুলি কিয় ক'ব লাগে কোৱাচোন ইমানো একো ডাঙৰ কাম কৰা নাই তাই আজিতো ননা হ'লেও হ'লহেঁতেন খুৰা তুমি কি কথা কোৱা হে ছোৱালীজনীক উৎসাহ দিবৰ কাৰণে বাপেকটো হৈ এইকণো কৰিব নোৱাৰো নেকি মই এয়া তুমি মোক ভুল বুজিলাই মই কথাটো ক'লো কি ভাবি আৰু তুমি মোক কি বুজিলা অহো দেৱী মই ভুল বুজা নাই তোমাৰ কিন্তু এনেকৈ প্ৰত্যেকটো কথাতে বাধা দি থাকিলে মোৰ কেনেকুৱা লাগিব কোৱাচোন চোৱা অমৰ এই সময়খিনি অলপ কঠিন তোমাৰ বাবেই নহয় মোৰ বাবেও কেৱল মোৰ দৰমহাৰ টকাৰে ঘৰখন চলাবলগীয়া হ'লে আমি অলপ ভাবি চিন্তি খৰচ কৰিবই লাগিব দেৱী আৰু মাত্ৰ এটা বা দুটা মাহ ধৈৰ্য ধৰা মই কেছ কৰিছোঁ উকিলো ধৰিছোঁ মই মোৰ টকাখিনি ঘূৰাই পালে এবাৰ তুমি বিচৰা ধৰণে এখন ডাঙৰকৈ গেলামালৰ দোকান খুলিম আৰু বাবু হৈ বহি বহি খাম কোনখন কোৰ্টে আজিলৈকে এমাহ দুমাহৰ ভিতৰত মীমাংসা কৰি দিছে কোৱাচোন নে তুমি কোনোবা মন্ত্ৰী এমএলএৰ অঙহী বঙহী যে ফোন ঘূৰাবা আৰু এমাহৰ ভিতৰত যিমান মামলা মোকৰ্দমা আছে চব মীমাংসা হৈ যাব দেৱী তুমি ইমান নিগেটিভ কিয় কোৱাচোন মই প্ৰেক্টিকেল অমৰ তোমাৰ দৰে সপোনৰ পৃথিৱীখনত উটি ভাহি ফুৰিব নোৱাৰো মই পুনৰ ছেমিষ্টাৰৰ ফিজ দিব লগা আছে ই ধুন যাব গুৱাহাটীলৈ তাৰ থকাৰ পৰা খোৱালৈ এটা ডাঙৰ খৰচ আছে ক'ৰ পৰা মেনেজ কৰিম মই তাৰোপৰি গাড়ীৰ EMI আছে ইফালে মাৰ ঔষধ ৰডালিৰ টিউচন এইবোৰ নধৰিলেই যেনিবা এতিয়া বুজিলি মই তোক কিয় মানা কৰি আছিলোঁ দেৱিকাক তাইৰ ছাত্ৰীবোৰে কি মুগেম্ব বুলি মাতে নেকি অকল ছাত্ৰীবোৰে কিয় গোটেই টাউনখনেই মুগেম্ব বুলি মাতে অৱশ্যে তাই যিমান ষ্ট্ৰিক্ট নহয় তাইলৈ চাই নামটো ঠিকেই আছে সুধিব লাগিব ৰ কোনে দিলে তাইক নামটো পাগল হৈছা নেকি মা জীয়েকে এনেই মোক বেয়া পাই আছে আৰু তুমি মাকক সুধিবলৈ যাবা
পাইছ আমাৰ পৰা তইতো কৈছিলি তই আজিলৈকে ৰদালিৰ চাহটোকে দেখা নাই ৰদালিক তই কেতিয়া লগ পালি আৰু তাই তোক কি কথাত বেয়া পালে হেৰা ল'ৰা হাতৰ পৰা ওলাই গ'ল বুইছা কথা লুকুৱাব পৰা হ'ল তাকেহে মইহে ভাল মাক এজনী হ'ব নোৱাৰিলো মোৰে মাতৃত্ব আজি অসফল হ'ব দিয়া ইমান অভাৰ এক্টিং কৰি থাকিব নালাগে গোটেইটো একেবাৰে বাচ্চাই মানে বোলা বোলা মোৰ বহুত পঢ়িবলৈ আছে ইমান সহজে নহয় বোপাই তুমি যদি ডালে ডালে আমি উপাতে পাতে তুমি আজি আমাক কথাটো ক'বই লাগে মা তুমি অলপ দেউতাক শাসন কৰিব নোৱাৰা নে দিনক দিনে বৰ দুষ্ট হৈ গৈ আছে কিন্তু বাপেক কাৰ আগতে পুতেকটোকে শাসন কৰি লওঁচোন উত্তৰ নিদিয়াকৈ আজি তোক এৰি দিয়া নহ'ব মা মোৰ সঁচাকৈ বহুত পঢ়িবলগীয়া আছে থাকক আই ডোণ্ট কেয়াৰ গছিপ লাগে মোক গছিপ লাগে ৰদালিক ক'ত লগ পাইছিলি আহা আকৌ তাই দেখিবলৈ কেনেকুৱা কচোন ধুনীয়া নে কিমান ধুনীয়া মোক কলেজত পাতিবলৈ গছিপ লাগে জলদি সোনকালে মোক গছিপ লাগে গছিপ কলেজত গৈ মই পাতিব লাগিব সোনকালে কামোৰ মানে গোটেইবোৰ জ্বলিছে দেচোন এতিয়া গম পাইছ মোক তই পিটিলে মই ইয়াতকৈ বেছি দুখ পাওঁ হ'ব মিছা মাতিব নালাগে মইতো তোক আজিলৈকে তোৰ লগত দেখা নাই মই কি এতিয়া তোক দেখুৱাই দেখুৱাই ডেটল লগাম নেকি আৰু মই তোৰ নিচিনা এইবোৰ কৰিও নাথাকো মই দুখ পালে ঘৰখনত কোনেও গমো নাপায় মই জানো তই মোক বেয়া পোৱা হৈছ আজিকালি তোক মই ভাল নাপাওঁ বা মৰম নকৰোঁ বুলি ভাবোঁ কিন্তু সেয়া সঁচা নহয় মই তোৰ কথাবোৰক একো বুলিয়ে নাভাবো আৰু লীনাই কৈছে তোৰ দৰে আধা পাগল এটাক ইগন'ৰ কৰাটোৱে ভাল কি তাই মোৰ কথা এনেকৈ কৈছে আৰু তইনো চব কথা তাইক গৈ কিয় ক'বগৈ লাগে তাই মোৰ বেষ্ট ফ্ৰেণ্ড তাইক নকৈনো কাক ক'ম কিন্তু এইবাৰ নকবি এইবোৰ মানে তোক পিতা কথাটো সেইটো কথা নকবি নহ'লে চাবি কিন্তু আৰু দেউতাৰ কথাও নকবি এইবোৰ ঘৰুৱা কথা বেলেগক জনাব নাপায় নহয় দাদা কথা এটা সুধো কি আমি কি এতিয়া দুখীয়া হৈ যাম নেকি ধেত পাগলী দুখীয়া নহওঁ কেইদিনমান হয়তো কষ্ট হ'ব পাৰে অকল মাৰ দৰমহাৰ টকাকেইটাই আমাৰ 6জনীয়া পৰিয়ালটো চলিবলৈ হয়তো অলপ অসুবিধা হ'ব পাৰে কিন্তু আমি বুজা বুজি মিলা প্ৰীতিয়ে সময়খিনি পাৰ কৰি দিম তই মাথো মাক আমনি কৰি নাথাকিবি মায়ে যি কৰিবলৈ কয় চুপচাপ কৰি যাবি বুজিলি হ'ব এতিয়া বল কলৈ সন্মুখ সমৰলৈ মানে তোক অংক শিকোৱা আৰু মোৰ মূৰটো বেৰখনত মাৰি দিয়া বিশেষ কোনো পাৰ্থক্য নাই নহয় হ'ব বৰ একেবাৰে বক্ৰ দৃষ্টি দিব নালাগে যিকেইটা দিন আছো অন্ততঃ পাছিং মাৰ্কছখিনি আনিব পৰা কৰি দিম বল মইতো মুখেৰে একো মাতাও নাছিলোঁ আৰিফেহে কৈছিল মাকক মুগেম্বু বুলি কিন্তু মোকো বেয়া পাই থাকিল সেইবাবে চাগে তাই সেইদিনা আমাৰ ঘৰলৈ নাহিলে 1 মিনিট তহঁতে গাৰ্লছ স্কুলৰ সন্মুখৰ ৰাস্তাৰে কিয় অহা যোৱা কৰ বজাৰৰ ফালেদি দেখোন 2 মিনিটৰ বাট মই বুজি পোৱা নাই সেইটো ৰাস্তাৰে তহঁতে স্কুল কিয় অহা যোৱা কৰ তাকো খোজকাঢ়ি চাইকেলো নিনিয় কথাটো কি বোপাই তহঁতে গাৰ্লছ স্কুলৰ সন্মুখৰ ৰাস্তাৰে কিয় অহা যোৱা কৰ বজাৰৰ ফালেদি দেখোন 2 মিনিটৰ বাট মই বুজি পোৱা নাই সেইটো ৰাস্তাৰে তহঁতে স্কুল কিয় অহা যোৱা কৰ তাকো খোজকাঢ়ি চাইকেলো নিনিয় কথাটো কি বোপাই আৰিফ যে মোৰ লগৰ তাৰ লগতে যাবলগীয়া হয় কি একচুৱেলি গাৰ্লছ স্কুলৰ ছোৱালী এজনীক ভাল পায় তাইকে সদায় চাবলৈ যায় আৰিফকটো দেখাত
ইমান ৰোমান্টিক যেন নালাগে। তোমাৰ পুতেৰাকনো কঞ্চা লাগে প্ৰেমত পৰি বেচেৰাই মিছা মাতিবলৈকো শিকিছে হেৰা মিছা মাতিবলৈ শিকিলে বুলি তুমি কাৰ কথা ক'লাহে বিহুৰ নে আৰিফৰ বোলো আৰিফৰ কিনো একেটা কথাকে আটকি যোৱা ৰিলৰ দৰে কৈ আছো ক'লো নহয় এবাৰ নহ'ব বুলি মোক বাৰে বাৰে কৈ নাথাক এবাৰ খাই যাচোন অকণমানটো খা দে অকণমান চাকি চাওঁ হ'ল টেঙা খাই বেয়া পোৱা ছোৱালী মই তোকে প্ৰথম দেখিছোঁ ঐ তই আজি কিবাহৰ শপত খাই আহিছ নেকি মোক এনেকৈ কামোৰ দিম বুলি তোৰ কাৰণে যোনটো কথা কামোৰ হ'ব পাৰে মোৰ কাৰণে সেইটো সঁচা মৰম দৰকাৰী নহয় যে যিটো তোৰ অন্তৰৰ পৰা সঁচা মৰম হ'ব সেইটো মোৰ বাবে যে কামোৰ হ'ব তোৰ কথা মই নুশুনো নীতি শাস্ত্ৰ নামানো কবিতা বাইদেউৰ তাত তোৰ নামটো দি থৈ আহিবি স্বেচ্ছাসেৱিকা হোৱাত তোৰ কিহৰ ইমান আপত্তিও মই বুজি পোৱা নাই মই আৰু কিবা ভুল কৰি মোৰ মাক অসন্তুষ্ট কৰা একেবাৰে মন নাই তই বুজি কিয় নাপাৱ কি ভুল হ'ব এনেকুৱা কি ভুল কৰিবি তই নাজানো ঘৰত বৰ্তমান কিমান টেনশ্যন চলি আছে তোক একো খুলি ক'বও নোৱাৰো ধুন্দাই মানা কৰিছে কিন্তু দেউতাৰ নহয় আন কাৰোবাৰ কথা হোৱা হ'লে মই তোক কেতিয়াবাতে কৈ দিলো হয় ঐ কি হ'ল একো নকলি যে তোক মানে বুজাই একো লাভ নাই দুদিন তই খুব এক্টিভ থাকিবি ফুল জছত কাম কৰিবি আত্মবিশ্বাসৰ উভয় নদী বব তোৰ কথাত কেইদিনমান পিছতে চব ফুটুকাৰ ফেন সাধাৰণ কাম এটা কৰিবলৈ কাৰোবাৰ ইমান চেল্ফ ডাউট থাকিব পাৰেনে তই মোকে সাধাৰণ কামটো কৰিবলৈ ইমান জোৰ কিয় কৰি আছ কাৰণ তই সাধাৰণ কামটো অসাধাৰণে কৰিব পাৰ ৰডালি টিনাই ঠিকেই কৈছে স্বেচ্ছাসেৱিকাৰ লিষ্টত তোৰ নামটো থাকিলে ভালেই হ'ব কি ভাল হ'ব তই কাকো অন্যায় নকৰ ৰ'দ সকলোকে সমান চকুৰে চাওঁ খোৱা বস্তুৰ টোপোলাবোৰ কম পৰি গ'লেও তই নিজে নাখাই আনক দিয় কোনো নথকাৰ সুযোগ লৈ অন্যায় কৰি নিজৰ বেগত ৫-৬টা টোপোলা লুকুৱাই নাৰাখ হে এইবোৰো চলে নেকি পৰ্দাৰ আঁৰত আৰু বহুত কিবা কিবি চলে ভালদৰে লক্ষ্য কৰি থাকিলে চব চকুৰে দেখা পায় মানে এই ধৰ কোনোবা বজাৰ কৰিব গ'ল খৰচ হ'ল ২০০ টকা হিচাপত দেখালে ৪০০ টকা